আপুনি নিশ্চয় ছনী টিভিৰ শ্ব' দি কপিল শৰ্মা শ্ব' নিশ্চয় চাইছে আৰু জনপ্ৰিয় কৌতুক অভিনেতা কপিল শৰ্মাক নিশ্চয় চিনি পায়। কপিল শৰ্মাক বহুত দিনৰ বিৰতিৰ পাছত সোমবাৰে গধূলি বিমানবন্দৰত দেখা পোৱা গ'ল হুইল চেয়াৰত বহি থকা অৱস্থাত। হঠাৎ এনে অৱস্থাত কপিল শৰ্মাক দেখি অনুৰাগীসকলে অত্যন্ত আচৰিত আৰু চিন্তিত হৈ পৰে। কিন্তু এই বিষয়ে অনুৰাগীসকলে সুধিব বিচৰাত কপিল শৰ্মাই বেয়া মাত কথাৰে সন্মুখত থকা লোকসকলক আঁতৰাই পঠিয়ায়। বৰ্তমান কপিল শৰ্মা কিয় হুইল চেয়াৰত সেয়া এক ৰহস্য। উল্লেখ্য যে কিছুদিনৰ পূৰ্বৰে পৰা কৌতুক অভিনেতাজনে হোষ্ট কৰি থকা দি কপিল শৰ্মা শ্ব' নামৰ টিভি শ্ব'টো বন্ধ হৈ আছিল। আনহাতে কপিল শৰ্মাৰ অনুৰাগীসকলে জনপ্ৰিয় শ্ব' দি কপিল শৰ্মা শ্ব' বন্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰিছে যে হয়তো কপিল শৰ্মা আঘাতপ্ৰাপ্ত হৈ থকাৰ বাবে শ্ব' বন্ধ হৈ আছে। উল্লেখ্য যে শেহতীয়াকৈ ভাৰতী সিঙে এটি সাক্ষাৎকাৰত কপিল শৰ্মা টিভি শ্ব' সন্দৰ্ভে জনাইছে যে তেওঁলোকে বৰ্তমান বিৰতিত আছে আৰু বিৰতিৰ পাছত তেওঁলোকে আহিব কিছু নতুন কণ্টেণ্ট লৈ। কিছুদিনৰ পূৰ্বে কপিল শৰ্মাৰ এটি কন্যা সন্তান জন্ম হয়। এতিয়া কপিলৰ এটি মৰমলগা পুত্ৰ আৰু এটি কন্যা সন্তানৰ পিতৃ। আপুনি এই শ্ব'ক কিমান ভাল পায় সেয়া কমেণ্টত জনাবচোন।